हेलो गाइज वेलकाम टू माय यूट्यूब चैनल। कि खबर आपनालोকৰ आशा কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু আমাৰো বহুতেই ভাল। আৰু আজি মাঘৰ 1 তাৰিখ হয়। মাঘৰত আহি আছোঁ কাৰণে মনটো বৰ ভালো লাগি আছে, কাৰণ ঘৰত যাব পালেতো সকলোৱে মনবিলাক ভালেই লাগে ছোৱালীবিলাকৰ। আৰু আজি ভাবিছিলোঁ সোনকালে যাম বুলি, অলপ সোনকালে যোৱা নহ'লেই, তেওঁ অফিচৰ পৰা অহা অলপ দেৰি হ'ল, কাৰণ ভাবি আছিলোঁ বেলেগ এটা হ'ল বেলেগ। সেই আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, চাই থাকক আপোনালোকে শেষলৈকে। ক'ত গৈ আছে এতিয়া? আৰু এতিয়া মিঠাই চিঠাই লোৱা হৈ গ'ল, কঠীয়া তলিতে ল'লোঁ। আপোনালোকে আহিব পাৰিব, এইখনতে ভাল ভাল মিঠাই পোৱা যায়। আৰু এতিয়া গৈ থাকোঁ আৰু এতিয়া খাই যাবৰ কাৰণে চিপছ আনিছোঁ। সেই আৰু আপোনালোকক দেখাই যাম কি পাওঁ, চাই থাকিব ভিডিঅ'টো শেষলৈকে। One hour later. এতিয়া ঘৰ আহি পালোহি, চাহ খাব লৈছোঁ। জেলেপি, বৰপিঠা, ঘিলা পিঠা, লাডু আৰু গোলা। ফাইনেলি এতিয়া ঘৰ আহি পালোহি। ঘৰ আহি পেলাই চাহ তাহ খাই পেলাই ফ্ৰেছ হ'লোঁ। হৈ পেলাই এতিয়া মোৰ লগত আছে খুৰা ছোৱালী আৰু বৰ্তা ছোৱালী। আমাৰ বাৰ চেনেলটো শ্বেয়াৰ, ছাবস্ক্ৰাইব, কমেণ্ট আৰু 1K ছাবস্ক্ৰাইবাৰ লাগিব, 1K লাইকছ লাগিব। क्या सीन है, वाह क्या सीन है। তোমালোক কাইলৈ যাবাগে ন? সিহঁতে কালিলৈ যাবগৈ, কাৰণ গুৱাহাটীতে থাকে যে, সেইকাৰণে বিহুত আহে। মানে আৰু চাই থাকক কি দেখাব পাৰোঁ, দেখাই থাকিম। আৰু এইফালে আমাৰ আইতা শুই আছে। আমাৰ আইতাৰ গাটো বহুতেই বেয়া, আপোনালোকে আশীৰ্বাদ কৰিব আইতা যাতে সোনকালে ভাল হৈ যায়। আৰু এইফালে দেউতাই টিভি চাই আছে। আৰু এইফালে মায়ে বহি আছে মোৰ ওচৰতে, মই মাংস বনাই আছোঁ। কেনেকুৱা লাগিছে আজি আমি ভাত খাই? ভালেই লাগিছে। এইফালে এতিয়া মই মুৰ্গী মাংস বনাইছোঁ। আৰু এতিয়া ভাত খাব লৈছোঁ। মুৰ্গী মাংস, এয়া ভাত, এয়া পোলাও, বেঙেনা ফ্ৰাই, নেমু, ব্ৰইলাৰ মাংস, চবেই ভাত খাই আছে। এইফালে দাদা আছে। अरे कहना क्या चाहते हो। The next. এতিয়া আমি ওলাই কৰি ৰেডি হৈ গ'লোঁ ঘৰত যাবৰ কাৰণে। মায়ে এতিয়া ভাত বনাইছে, আমাৰ কাৰণে ভাত ৰেডি কৰিছে। ব'লক চাই আহোঁ কি কৰি আছে। এইফালে বোলে মায়ে পূৰা ভাত বাঢ়ি দি আছে, এইফালে খাই আছে। মাক সৰুকৈ গিফ্ট এটা দিলোঁ, দেখাই দিয়া। কেনেকুৱা লাগিছে? ভাল লাগিছে। এতিয়া যাব ওলালোঁ, আমি গৈ থাকোঁ আৰু। এতিয়া ঘৰৰ পৰা যাব ওলাইছোঁ আৰু, বৰমাহঁতো যাবগৈ। আৰু এতিয়া মাৰ ঘৰৰ পৰা ওলাই কৰি আহিলোঁ, শংকৰদেৱ নগৰ পাৰ হৈ আহিলোঁ। আৰু অহা সময়ত মনটো বহুত বেয়া লাগে, কাৰণ বহুত দিনৰ মূৰত যোৱা যায়। থাকিবলৈ তেনেকৈ সময় নোপোৱাই হয়, কাৰণ তেওঁ অফিচ থাকে, সেইকাৰণে থাকিব নোৱাৰোঁ আমি।
আৰু চব ছোৱালী চাগে একেই হয়, মাকৰ ঘৰলৈ গ'লে অহা সময়ত মনটো বেয়াই লাগে, সকলোৰে একেই প্ৰব্লেম। আৰু মাহঁতে আমাক বিহু বুলি কি দিলে আপোনালোকক দেখাই আছোঁ, ঘৰ পাই পেলাই দেখাম। আপোনালোকে ভিডিঅ'টো শেহলৈকে চালে গম পাবই। আৰু ভিডিঅ'টো চাই যদি ভাল লাগে আপোনালোকৰ, তেনেহ'লে প্লিজ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব। যদি আপুনি মোৰ চেনেলত নতুন তেনেহ'লে ছাবস্ক্ৰাইব নকৰাকৈ নাযাব, ছাবস্ক্ৰাইবটো কৰি দিব আৰু কাষতে থকা বেল আইকনটো বজাই দিব, তেতিয়া আপোনালোকে মোৰ ভিডিঅ'বিলাক পাই থাকিব। চাই থাকক আৰু ভিডিঅ'টো গৈ আছোঁ। আৰু এতিয়া ভাত পানী খাই গৈ আজৰি হৈ আহিলোঁ, ঘৰৰ পৰা আহি পালোহি। আৰু প্ৰথমতেই যে কৈছিলোঁ মাহঁতৰ ঘৰৰ পৰা গিফ্ট দিছে বুলি দি থাকে, সেই মানুহজনক জিন্স পেণ্ট দিছে, এইটো আৰু মোক এইটো নাইটি দিছে। পিন্ধি পেলাই কেতিয়াবা আপোনালোকক দেখাম বাৰু কেনেকুৱা লাগিছে ক'ব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় আপোনালোকে তেনেহ'লে ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। তে আজিলৈ বাই বাই, পুনৰ আহি আছোঁ অন্য এটা ভিডিঅ'ৰ সৈতে।